Hello guys, so welcome back to my YouTube channel. So আজি ভিডিওটো মানে বেলেগতকৈ বেলেগ হ'ব গৈছে কাৰণ আমি যাম এটা যোৰহাট জিমখানা ক্লাব যোনটো ওয়াৰ্ল্ডৰ 3 নম্বৰ ওল্ডেষ্ট ক্লাবৰ ভিতৰত পৰে আৰু তাৰ ভিতৰত কি আছে কি না আমি সব ডিটেইলছ দেখুৱাম তাৰ আগত আপুনি হিষ্ট্ৰীটো জানি লওক আহক ভিডিওটো হিষ্ট্ৰী মানে কি 2-3 লাইন কোনে কি বনালে ক'ত কি আছে আপোনাক এইখিনি জনাই ল'ম তাৰ পিছত আমি যাম যোৰহাট জিমখানা ক্লাবলৈ তো ভিডিওটো চাই থাকক এণ্ডলৈকে গাইস প্ৰথমতে আমি হিষ্ট্ৰীটো জানি লওঁ আহক গুগলৰ পৰা মাৰি মোবাইলৰ পৰা মাৰি আমি চাই লওঁ প্ৰথমতে হিষ্ট্ৰীটো জিমখানা ক্লাবৰ কথা এই যোৰহাট জিমখানা ক্লাবটো বিল্ড হৈছিল আপোনাৰ 1876ত বাই ডক্টৰ চিলিমনছৰ দ্বাৰা আৰু আপোনাৰ এই ক্লাবটোৰ ভেনিউ হৈছে হৰ্চ ৰেচ লন টেনিছ ব্ৰাছ কোৰ্ট সুইমিং পুল বিলাৰ্ডছ প'ল' গল্ফ ক্ৰিকেট এক্সেট্ৰা আৰু তাৰপিছত আপোনাৰ এই মানে গল্ফৰ কোৰ্চ চাৰ্কিট আছে আপোনাৰ 9টা হোল আছে গল্ফৰ কোৰ্চ চাৰ্কিটত আপুনি খেলিব পাৰিব 9টা হোল আছে তাৰপিছত আৰু এই ক্লাবটো মানে এছিয়াৰ লিষ্টত পৰে ওল্ডেষ্ট গল্ফ কোৰ্চৰ ভিতৰত আৰু ৱৰ্ল্ডত 3 নম্বৰত পৰে তো আপোনালোকে চাবলৈ চাগে ৰৈ আছে চবে বলক তেন্তে আমি যাম এতিয়া গাইজ জিমখানা ক্লাব যোৱাৰ আগতে নহ'লে ফেমাছ দুটা আপুনি চেলিব্ৰিটিক চাই লওক প্ৰথমতে আমাৰ চেলিব্ৰিটি দুটা হৈছে এই দুটা খোৱাত ব্যস্ত ৰ'বক গাইজ বেক কেমেৰা কৰি দিম কোকো মধুৰি খোৱাত ব্যস্ত আৰু ই হৈছে দেবু ক'ত গ'ল এই দেবু খজুৱাই আছে এইটো দেবু এয়া মধুৰি চধুৰি খাই দিতে আপোনাৰ তো বলক আৰু দে বাই এইটো ভাইটি পাই গলি সাইকেল ষ্টাৰ্ট মাৰি থাকে এনি টাইম তোমাৰ নাম কি কৈ দিয়া মোৰ নাম কৃষ্ণ দত্ত ষ্টাণ্ড মাৰি দেখুৱাই দিয়া তোমাৰ ষ্টাণ্ড চাবলৈ ৰৈছে চবে তো এই ষ্টাণ্ড চাই ল'ব বাৰু বেক কেমেৰা কৰি দিছোঁ গাইজ এতিয়া ইয়াৰ ষ্টাণ্ডটো কেনেকুৱা দিলে আপোনালোকে কমেণ্ট কৰি জনাব কি ষ্টাণ্ড কৰিলা তুমি উইলি আৰু ষ্টপি কৰিলে বোলে আপুনি কমেণ্টত জনাব আৰু উইলি কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ষ্টপি কাৰণে ভিডিঅ'টো লাইক কৰি দিয়ক তো বলো আমি এতিয়া জিমখানা যাম তো বাই বাই ফিল্ডখন ঘূৰি মিটা চাইকেল দি তো গাইছ বলক আমি গৈ থাকোঁ এতিয়া বলক আপোনাক দেখাব লাগিব তো বলক গাইজ এইটো আপোনালোকে দেখিব পাৰিছে গাইজ গল্ফ পেভিলিয়ন ইয়াত গল্ফৰ প্লেয়াৰ আহি গল্ফখিনি খেলে তাৰপিছত এইফালে আছে গল্ফ মানে খেলে এইফালে গল্ফৰ হ'ল আছে আপোনাৰ আগতো আছে আগত দেখুৱামগৈ বলক গাইজ এইফালে এই গ্ৰাউণ্ডটোতে ক্ৰিকেট মেচ কৰা হয় এই পিচটোতে ক্ৰিকেট মেচ কৰা হয় আপোনালোকক দেখুৱাইছোঁ বলক গাইজ আৰু সেইফালেও গল্ফ খেলে আপোনাক গল্ফৰ এৰিয়াটো দেখুৱাম ধুনীয়াকৈ প্ৰথমতে ক্ৰিকেটৰ এৰিয়াটো দেখুৱাইছোঁ বহুত ডাঙৰ এৰিয়া আপোনালোক আহি মেলি চাব পাৰিব এইটো বাউণ্ডেৰী আৰু আগলৈ আছে পিচটো দেখুৱাই দিছোঁ বলক গাইজ এতিয়া খেলাটো হৈছিলে কেইদিনমানৰ আগত এতিয়া বন্ধ হৈ গ'ল খেল খতম হ'ল এতিয়া তো পিচটো দেখুৱাইছোঁ বলক গাইজ এইটো হৈছে পিচ আমাৰ পিছফালে আপুনি দেখিব পাৰিছে এইটো হৈছে পিচ ক্ৰিকেট খেলা ইয়াত ক্ৰিকেট খেলা হয় দেখিব পাৰিছে গাইজ এইটো হৈছে পিচ তো এতিয়া আমি যাম গল্ফৰ এৰিয়াটো চামগৈ আমি এতিয়া আপোনালোকক গল্ফৰ এৰিয়ালৈ লৈ গৈছোঁ বলক গাইজ গল্ফৰ এৰিয়াটো চাওক কেনেকুৱা মিহি বন মানে আপোনাক কৈ মেলি মজা লাগিব তেনে বলক গাইজ এতিয়া আপোনালোকক গল্ফৰ এৰিয়ালৈ লৈ যাম ইয়াত গল্ফৰ বলটো পৰে মানে এই বালিটোত গল্ফৰ বলটো পৰে আপোনাৰ যদি মানে বলটো মাৰি দিলে
হৈ তাৰপৰা এৰিয়াটোৰ পৰা যেনিবা বলটো মাৰিলে জান্দাত দেখিব পাৰিছে ন এনেকুৱা জান্দাৰ পৰা আপোনাৰ যদি এৰিয়াৰ পৰা যদি বলটো মাৰিলে বলটো কৰিলে বালিত তেতিয়া বলটো ৰখি গ'ল আপোনাৰ বলটো তাৰপৰা মাৰিছে ইয়াত হোল আছে আপোনাৰ ইয়াত হোলটো সোমাব লাগিব আপোনাক দেখুৱাই দিছোঁ এৰিয়াটো কেতিয়াবা মিকি বন মানে শুই দিব বাদ দিয়ক বল এইটো চক গাইছ এইটো চক হ'ল ইয়াতে গল্ফ সোমাই এইখন ফ্লেগ গল্ফ খেলা এইটো হ'ল পানী সোমাই আছে বৰষুণ দিছে পানী সোমাই গ'ল এনেকুৱা বহুত হ'ল আছে আপোনাৰ কিমান দেখুৱাম এতিয়া আমি ভিডিঅ'টো ইয়াতে এতিয়া সামৰিছোঁ সেইকাৰণে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো বাই বাই গাইজ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক কিমান দূৰ আছে আপুনি এইফালৰ পৰা চিধা সদৰ পাবগৈ এইখন হৈছে হেমপতি কলেজৰ বেক চাইডটো মানে হেমপতি কলেজ সেইফালে আমি সেইফালে দি আহিছিলোঁ এতিয়া যাব লাগিব ঘূৰি যাব লাগিব এতিয়া এন্ধাৰো হৈছে ৰাতি হ'ব এতিয়া এইফালেও আছে এৰিয়া তো এন্তে এতিয়া বাই বাই গাইজ আজিলৈ ইমানতে সামৰিছোঁ